हेलो गाइस মই ৰাখি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা ৰেচিপি আজি আপোনালোকলৈ কঁঠাল গুটিৰ এটা ৰেচিপি আগবঢ়াইছো ভিডিওটো শেষলৈকে চাই থাকিব আৰু ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব এতিয়া হক ৰেচিপিটো বনাবলৈ আমাক কি কিনো লাগিব চাই লওঁ আমি এতিয়া লৈছো কেইটামান কঁঠাল গুটি আৰু এতিয়া আমি এই কঁঠাল গুটি কেইটা ওপৰৰ বাকলিটো ভালদৰে গুছাই লম কঁঠাল গুটি কেইটা বাকলিটো গুছাই হৈ গল আৰু মই বেছি কঁঠাল গুটি নাই লোৱা কেইটামান লৈছো আপোনালোকে নিজৰ পৰিমাণ অনুসৰি কঁঠাল গুটি কেইটা লৈ লব এতিয়া আমি এই কঁঠাল গুটি কেইটা এনেদৰে অলপ দীঘলীয়াকৈ কাটি লম অলপ মিহিকৈ দীঘলীয়াকৈ কাটিব যাতে সোনকালে সিজে আৰু একো সিজাত অসুবিধা নহয় এতিয়া কঁঠাল গুটি বনাবলৈ আমি লৈছো এটা পিয়াজ দীঘলীয়াকৈ পিয়াজটো কাটি লৈছো দুটা কেঁচা জলকীয়া আপোনালোকে শুকান জলকীয়া ল'ব পাৰে হেতু নিজৰ কথা আৰু লৈছো 7-8 ফুটামান নহৰুখিনি এনেদৰে মিহিকৈ টুকুৰাকৈ কাটি লৈছো আৰু লৈছো লগতে 3-4 টুকুৰামান আদা কণো এনেদৰে মিহিকৈ কাটি লৈছো এতিয়া মই এখন লোহাৰৰ কেৰাহী লৈছো তাতে অকমান তেল দি পেলাই তেলকণ গৰম কৰি লৈছো আৰু এতিয়া তাতে আমি কাটি থোৱা পিয়াজখিনি দি দিম আৰু পিয়াজখিনি ভালদৰে অকমান ভাজি লম পিয়াজকণ অকমান সময় ভজাৰ পাছত এতিয়া ইয়াতে আমি কাটি থোৱা আদা কেইকণ দি দিম এতিয়া আকৌ আদা কেইকণ এবাৰ লৰাই লৈছো ভাজি আদাকণ অকমান ভাজি এতিয়া ইয়াতে আমি কাটি থোৱা নহৰু কেইকণ দি দিম এতিয়া গোটেইখিনি একেলগে এবাৰ ভালদৰে ভাজি লম যাতে নহৰু কেঁচা গোন্ধটো নাথাকে এতিয়া আমাৰ নহৰু আৰু পিয়াজ আদা গোটেইখিনি ভালদৰে ভাজ খালে আৰু এতিয়া আমি ইয়াতে কাটি থোৱা কঁঠাল গুটিখিনি দি দিছো আৰু এতিয়া আমি আকৌ এবাৰ ভালদৰে কঁঠাল গুটিখিনি পিয়াজৰ লগত লৰাই লম এতিয়া আমি ইয়াতে অকমান নিমখ ছটিয়াই দিছো নিজৰ জোখমতে আপোনালোকে নিমখ কিমান খাই নিজৰ জোখত দিব আৰু আকৌ এবাৰ ভালদৰে এনেদৰে লৰাই দিছো এতিয়া ইয়াতে অকমান হালধি গুৰি ছটিয়াই দিছো আৰু আকৌ এবাৰ ভালদৰে লৰাই লম এতিয়া ইয়াতে কেঁচা জলকীয়া দুটা মই গোটাই দি দিছো আপোনালোকে ইচ্ছা কৰিলে ফালিও দিব পাৰে কিন্তু মই গোটাকৈ দিছো আৰু এতিয়া ইয়াত দিছো এচামুচ জিৰা গুৰি এতিয়া এই গোটেইখিনি অলপ সময় লৰাই ভালদৰে ভাজি অকমান সময়ৰ বাবে ভাজি লম অকমান সময় ভাজি হোৱাৰ পাছত এতিয়া আমি কঁঠাল গুটিখিনি অলপ সিজা যেন লগাত এতিয়া আমি ইয়াতে আলুখিনি দি দিম যিখিনি আলু আমি কাটি থৈছিলো এই আলুখিনি এতিয়া আমি ইয়াতে দি দিম আৰু আলুখিনি আৰু এই কঁঠাল গুটিখিনি ভালদৰে এবাৰ লৰাই লম লৰাই অকমান ভাজি লম ভালদৰে লৰাই হোৱা তেতিয়া ইয়াতে চামুচ দি দিছো কাশ্মীৰ মছলা আপোনালোকে ৰেড চিলিও দিব পাৰে কিন্তু মই কাশ্মীৰ মছলাটো ভাল কাৰণে হেইটোৱে দিছো আৰু এতিয়া আকৌ এবাৰ ভালদৰে এনেদৰে লৰাই লম আৰু এনেদৰে লৰাই অকমান সময় ভাজি এতিয়া আমি ইয়াতে অকমান পানী দি দিছো আৰু অকমান সময়ৰ বাবে আকৌ সিজিবলৈ আমি থৈ দিম 5 মিনিট মানৰ পাছত আমি আকৌ এবাৰ চাইছো আৰু অলপ সিজিছে পানীকণ যিহেতু দি দিছো আকৌ এবাৰ আমি এনেদৰে লৰাই পেলাই আমি ঢাকি থৈ দিম 5 মিনিটৰ পিছত আকৌ এবাৰ চাইছো আৰু আমাৰ পানীখিনি ভালদৰে শুকাই গৈছে আৰু এতিয়া আমি কঁঠাল গুটি আৰু আলুখিনি সিজিছে নে এবাৰ চেক কৰি লম আমাৰ কঁঠাল গুটি আৰু আলুখিনি ভালদৰে সিজিছে এতিয়া আমি ইয়াতে দি দিম এচামুচ গৰম মছলা
আৰু আপোনালোকে এচামুচ নহয় আচলতে এচামুচতকৈ অকণমান কমেই দিছোঁ গৰম মছলা দিলে যিহেতু খাবলৈ ভাল হয় গতিকে মই দি দিছোঁ আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে আৰু এতিয়া ভালদৰে আকৌ এবাৰ লৰাই লৈছোঁ এতিয়া অকণমান সময়ৰ কাৰণে আকৌ গেছটো লো ফ্লেম কৰি ভালদৰে ভাজি লওঁ অকণমান সময় ভজাৰ পিছত আমাৰ পানীখিনি ভালদৰে শুকাই গ'ল আৰু কঁঠাল গুটিৰ পৰা আমাৰ তেলটো ওলাই আহিলে আৰু আমাৰ কঁঠাল গুটি ভজা হৈ গৈছে এতিয়া ইয়াত নমাই থ'ম এতিয়া কঁঠাল গুটিৰ ভাজিখন ঠাণ্ডা হোৱাত মই এখন প্লেটত উলিয়াই লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে চাওকচোন দেখিয়েই খাওঁ খাওঁ লাগিছে নহয় মইতো ৰ'বই নোৱাৰোঁ মই এতিয়া খামেই আৰু আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই এবাৰ খাই চাব খাবলৈ খুব ধুনীয়া হয় আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাব আৰু যদি চাই ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ